যিমানেই শক্তিশালী ভৰি সিমানেই দীৰ্ঘদিনীয়া জীৱন। গৱেষণাত প্ৰমাণিত যে যিসকল ব্যক্তিৰ ভৰি শক্তিশালী থাকে তেখেতসকলে দীৰ্ঘদিনলৈ সুস্থভাৱে জীয়াই থাকিব পাৰে। আৰু আপোনাৰ এই দুইখন ভৰি শক্তিশালী কৰি তোলা দায়িত্বটো হ'ল মোৰ। আৰু তাৰ বাবে মই আজি বহুত সহজ ব্যায়াম এটা আপোনাক শিকাম। আহক আমি একেলগে ব্যায়ামটো কৰোঁ। ব্যায়ামটো কৰাৰ বাবে আপুনি এখন সোফা বা চকী লৈ ল'ব। কিন্তু আপুনি এটা কথা মনত ৰাখিব, সোফা বা চকীখন যাতে লৰচৰ নহয়। আপুনি সোফা বা চকীখনৰ সন্মুখত এনেকৈ থিয় হৈ লৈ লাহে লাহে আপোনাৰ আঁঠু দুটা ভাঁজ কৰি দিব। ভাঁজ কৰি দি সন্মুখৰ আঁঠুটো এনেকৈ সোফাখনত লগাই দিব আৰু আনটো আঁঠু এনেকৈ তলফালে লৈ যাব। লৈ যায় আপুনি লাহে লাহে উঠি এনেকৈ সন্মুখৰ ফালে হালি গৈ ভৰিখন পিছফালে লৈ যাব। আৰু এনেকৈ আপুনি ব্যায়ামটো 10ৰ পৰা 15 বাৰ পুনৰাবৃত্তি কৰিব। ব্যায়ামটো কৰি আপোনাৰ ভৰি দুখন শক্তিশালী হৈ যোৱা যেন লাগিছেনে? যদি লাগিছে কাইণ্ডলি এই এক্সাৰচাইজটো আপুনি এমাহ সময় কৰি চাব। লগতে এই ভিডিঅ'টো আপোনাৰ আপোনজনক শ্বেয়াৰ কৰিব নাপাহৰিব, কাৰণ মই বিচাৰোঁ যে আপোনাৰ লগতে আপোনাৰ আপোনজনৰো ভৰি দুখন শক্তিশালী হৈ যায় আৰু আপোনালোক সকলোৱে সুখত দীৰ্ঘদিনীয়া জীৱন যাপন কৰিব পাৰে। থেংক ইউ।